চাৰিওফালে কেৱল পদুম ফুলিছে আৰু একেবাৰে নিশ্চিত যে বিটিআৰত এইবাৰ বিজেপি চৰকাৰ হ'ব। যলৈকে গৈছোঁ ৰাইজ আজি ওলাই আহিছে এটা পৰিৱৰ্তনৰ দিশত। সকলোৱে বিচাৰিছে যে বিটিআৰত বিজেপিৰ চৰকাৰ হ'ব লাগে আৰু সকলোৱে মিলি বিজেপিৰ চৰকাৰ গঠন কৰিবৰ কাৰণে আগবাঢ়িছে। আজি দৰংগাজুলিতো একেই পৰিৱেশ। মই সকলো দৰংগাজুলিবাসী ৰাইজক ধন্যবাদ দিছোঁ, যি ধৰণে আমাৰ প্ৰাৰ্থীক মৰম কৰিছে। সেই একেই মৰমেৰে সুন্দৰভাৱে অহা 22 তাৰিখে আমাৰ প্ৰাৰ্থী বিজিত গৌড়া নাৰ্জীক যাতে বিপুল ভোটত বিজয়ী কৰে। চাওক, আমাৰ প্ৰতিশ্ৰুতি এইটোৱে যে ইয়ালৈ অহা প্ৰতিটো টকা পইচাৰ সৎব্যৱহাৰ হ'ব লাগিব, ইয়াত দুৰ্নীতিমুক্ত হ'ব লাগিব, তাৰ লগে লগে প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজক ইয়াত সুৰক্ষিত অনুভৱ কৰিব লাগিব। ইয়াত থকা প্ৰতিটো জাতি জনগোষ্ঠীয়ে প্ৰতিজন মানুহে নিজক প্ৰথম শ্ৰেণীৰ নাগৰিক বুলি ভাবিব লাগিব। বিটিআৰখনক আপোন কৰি লৈ সকলোৱে আগবঢ়াই নিয়াৰ এক পৰিৱেশ সৃষ্টি কৰিব লাগিব আৰু সেই পৰিৱেশ একমাত্ৰ ভাৰতীয় জনতা পাৰ্টীয়ে দিব পাৰে। চাওক, বিটিচিত চৰকাৰ বনাই আছোঁ আৰু মই ইতিমধ্যে খুব সুন্দৰভাৱে ভাষণত কৈয়ে দিছোঁ। গতিকে আমাৰ দায়িত্ব হ'ল আমি চৰকাৰ বনাম আৰু প্ৰতিটো অঞ্চলৰে উন্নয়ন সমবিকাশ আমি আগবঢ়াই লৈ যাম। চাওক, আসনৰ কথা এতিয়াতে নকওঁ, কিন্তু আমি চৰকাৰ বনাম সেইটো নিশ্চিত।